এতিয়া ক'লা ক'লা গুটি দেখিছে লতা লতা ৰঙা তাক কি বুলি ভাবিছে বন্ধুসকল এয়া হ'ল পুৰৈ শাক পুৰৈ শাকৰ এতিয়া একেবাৰে সঁচে নাইকিয়া হ'ল বুজিছেনে পুৰৈ শাকৰ সচ মৰি গ'ল হয়তো আমাৰ ফালেও হ'ব পাৰে আনৰ ফালে প্ৰচুৰ হ'ব পাৰে মই সেইটো ক'ব খোজা নাই মই এইটো ক'ব খুজিছোঁ আগৰ যেনেকৈ ঘৰে ঘৰে এই খেতিবোৰ কৰিছিলোঁ বা শাকবোৰ আছিলে কিন্তু আজিকালি নাই আমাৰ ফালে দেখা নাই ইয়াত দগাঁৱত মই হিতেন ককাইদেউৰ ঘৰত এজোপা পুৰৈ শাক দেখি মই ভিডিঅ'টো কৰি ৰাখিলোঁ আপোনালোকৰ বাবে ক'লা ক'লা গুটি হয় এয়া এনেকৈ আৰু গুটিটো ৰঙা তেজাল দেখিছেনে চব তেজৰ নিচিনা পুৰৈ শাকৰ গুটিয়ে দাদা এই গুটিটোৰ ৰংটো কিহত দিয়ে ক'ত দিয়ে বুলি কৈছিলে কিহত লগাই নেকি ৰং হিচাপে ব্যৱহাৰ কাপোৰৰ ৰং দিয়াত ব্যৱহাৰ কৰে বুলি জানো শুনিছোঁ দেখিছেনে ৰক্তাক্ত হৈ গ'ল হাত পুৰৈ শাকৰ গুটি